নমস্কাৰ বন্ধুসকল, A1 আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি মোৰ 5 নম্বৰ বেটছৰ পোৱালি সোমাইছে। পোৱালি আচলতে ৰাতিপুৱাই সোমাইছে। তো পোৱালি প্ৰায় 7মান বজাতে আহি পাইছেহি। পোৱালি আহি পোৱাৰ আগতে মই কি কৰিছোঁ, পেপাৰখিনি ধুনীয়াকৈ পাৰি ৰাখিছোঁ। তো তাৰপিছতে অলপ গৰম পানী, প্ৰায় 20 লিটাৰমান গৰম পানী লৈ পেলাই, কুহুমীয়া গৰম পানী আচলতে গুড়ৰ পানী দিব লাগে, গুড় আৰু হালধিৰ পানী দিব লাগে। কিন্তু গুড় যিহেতু নাছিলে, তো মই কি কৰিলোঁ, অলপমান চেনি মিক্স কৰি পেলাই তেনেদৰে আজি দিলোঁ। তাৰপিছতে আপোনালোকৰ সিহঁতে দানা, যিহেতু বাচনত দানা খাব নোৱাৰে, বাচন 2-এটা এনেই লগোৱা আছে, কিন্তু যিহেতু বাচনত দানা বৰকৈ খাব নোৱাৰে, তো মই কি কৰিছোঁ, এইটো চাইকেলৰ, এইটো ভালকৈ দেখুৱাই দিওঁ আপোনালোকক। চাইকেলৰ টায়াৰ এনেদৰে বনাই তাৰ ওপৰত মানে বস্তা চিলাই দিছোঁ। চাইকেলৰ টায়াৰটোত বস্তাটো চিলাই দি এনেদৰে তাৰ ওপৰত এইখন পেপাৰ পাৰি পেলাই, পেপাৰৰ ওপৰত এই দানা, এনেদৰে দানা দি দিছোঁ। সিহঁতে ইয়াত তেনেকৈ খাই ভাল পায় আৰু খাবলৈ সুবিধাও পায়। তো এনেদৰে প্ৰথম দিনটো পাৰ কৰিছোঁ। ৰাতিলৈ কি কৰিম, ৰাতিলৈ আপোনাৰ ভিমাৰেল দি দিম। ভিমাৰেল প্ৰায় 40-ৰ পৰা 50 ml মান ভিমাৰেল, প্ৰায় 25 লিটাৰমান পানীত ভিমাৰেল এনেদৰে দি পেলাই কাইলৈ ৰাতিপুৱাৰ পৰা আপোনাৰ এণ্টিবায়'টিক, কোম্পানীৰ পৰা এণ্টিবায়'টিক দিছে, তো সেই এণ্টিবায়'টিকটো ইউজ কৰিম। তো এণ্টিবায়'টিক কি এণ্টিবায়'টিক দিছে সেইটো কাইলৈ ভিডিঅ'ত আপোনালোকে দেখা পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব। ধন্যবাদ।